সন্ধিয়া কাতি বিহু এতিয়া আকৌ ঔটেঙা আনব যাব লাগিব জীৱনটো নহয় বেলেগ কিবা দেই শুনছা ঐ দাখন লৈ আছো দাখন লৈ টেঙাটো পাইছো আন দাখন লৈ এইকেইটা কাটি কুটি আৰু গৰুটা লৈ আহো পাবি আগতে শেষ ক'ত পাবি ঐ নগেনৰ কাৰণে নৰাহিটো গোটেই লৈ আহে কোনো মতে ভাগত পাইছো কেইটামান বাপাৰে তাৰে কাক কাক যে দিব লাগিব নগেন পইচা পালো দুটা থৈলাৰ বাদি পাবি সি ব্যস্ত হৈ এইগিলা মানুহৰ কাৰণে আমাৰ সংস্কৃতি ৰাখা নৰা নি এটা নি তাৰে আমি চলাম আমাৰ এটা হ'লেও হ'ব ঐ এতিয়া আকাশত চাতি দিয়া বুলি নকয়ে আকাশ বন্তি জ্বলাবলৈ গৈ আই খুৰা সন্ধাই আকাশ বন্তি থাকে তাতে নীতি নিয়ম আছে তেনেহ'লে চাকিকেইটা ধো মই তেনেহ'লে খুৰাক নীতি নিয়মৰ কথা কেনে সুধি আহো কেনেকে চাতি দেই কিবা এনেকে টানি দেই নহয় খুৰা সুধি আহিব লাগিব নীতি নিয়মৰ কথাখিনি এইকেইটা ধো তই চাহ চাহখিনি বানা মই খুৰা সুধি আহো ৰ কথাটো মানে এইটো দামোদৰ মাহ বুলি কয় এতিয়া মানে কৃষ্ণই এই মাহতে ৰাসক্ৰিয়া কৰিছিল আৰু কিবা মকৰত কাটছিল মকৰ মানে কুম্ভীৰক কাটছিল আৰু কৃষ্ণকো এই মাহতে বোধহয় এই কিবাহত বান্ধিছিল উৰলত বান্ধিছিল আৰু কালিও দমন কৰিছিল এই মাহটা সেইকাৰণে পালন কৰিব লাগে এই মাহটা পালন কৰিলে মানে দৰিদ্ৰ নহয় গৃহস্থী মানুহবিলাক একমাহ এইটো পালন কৰিব লাগে এইটো মানে দৰিদ্ৰ মানে মানুহ বহুত বিভাগত দৰিদ্ৰ থাকে মুখ্য কৰি 4 বিভাগে দৰিদ্ৰ নহয় যেনে ধনত দৰিদ্ৰ বিদ্যাত দৰিদ্ৰ ৰূপত দৰিদ্ৰ অংগত দৰিদ্ৰ নহয় সেইকাৰণে চবগিলাই আমাৰ ভাৰতৰ হিন্দুগিলা চবগিলাই এই কাতি মাহত আকাশ বাতি জ্বলায় তেল চেল চব দিছা মেচটো দিছা হা আৰু তেলৰ পথাৰত দিলে চাকিটো দি আহো বইলি মানে তোকে দেখা পাই অলপ বইলো খেতি কেনে পালি খেতি ভাল নহ'ল দে ভাই ভাল নহ'ল মোৰতো আহি মাথা চাথা নষ্ট হৈ গ'ল খেতি এইবাৰ মোৰ ধানটো নাইয়ে তিল অলপ কৰিছিলোঁ মোৰতো ধানৰ খেতি কৰি 4 বাৰ মই হাতী অহা যোৱা কৰিব লাগে এনেকৈ খেতি কৰতাম চাকি দিব আহি কিবা মনটাই ভাল নালাগা হৈ গ'ল মোৰতো আজি বহুত বছৰৰ মূৰত প্ৰথম চাকি দিলোঁ এই পাথাৰৰ মাটি এনেই থাকে পৰি খেতিৰ কাৰণে খেতি কৰিব লাগে 1000 2000 পৰি আছে তেনেহ'লে উপায় নাই কি কৰিম তথাপিও এই কাতি বিহুত বোলো সময় অলপ পালোঁ নহ'লে আগতে কৈ মাৰি পাথাৰত এই নগেন দা মই ভাবি আছোঁ তই সেই কথাটোলৈ বহুত বেয়া পাই আছা কোনটা এই যে সিদিনাখনৰ সেই আমাৰ মন্দিৰৰ কথাটো হিলা নাপায় বাবা হিলা নাপায় নগেন আৰু থৈলা এক কাল্পনিক চৰিত্ৰ কিবা এক সংস্কৃতিৰ মানে বিলুপ্ত প্ৰায় শেষ হৈ যাব খোজা গাঁৱলীয়া পৰিৱেশৰ সৰু সৰু কাহিনী বা ভিডিঅ' বনাবলৈ দুৰ্বাৰ হেঁপাহ কাতি বিহু বা কঙালী বিহু একেবাৰে কমকৈ গুৰুত্ব পোৱা অসমীয়া বাপতি সাহন বিহু পৈতৃক সম্পত্তিৰ এটা বিহু খেতিয়কৰ বিহু বুলি ইয়াৰ জনপ্ৰিয়তা কম সেয়ে ভাবিলোঁ
কাতি বিহুতে আমাৰ লংগৰ এৰি দিওঁ এই বিশাল ভাইৰেল সমুদ্ৰত